BTC নিৰ্বাচনৰ বৰাক কানেকশ্যন BTC নিৰ্বাচনক লৈ বৰাকৰ বহু বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ৰ নতুন বিস্ফোৰণ 1 বিজেপিক ভোট নিদিব বিজেপি শাসনভাৰ দিলে সংঘাত নিশ্চিত বিজেপি যদি বড়োলেণ্ড দখল কৰিব চায় আৰু তেওঁলোকে যদি বড়োলেণ্ডত সোমাব পাৰে তেতিয়াহ'লে জাতি দাঙ্গা হ'ব এই বড়ো বাঙালীৰ মাজত দাঙ্গা হ'ব বড়ো অসমীয়াৰ মাজত দাঙ্গা হ'ব বিস্ফোৰণ 2 সুশাসনৰ বাবে বিটিআৰবাসীয়ে স্থানীয় দলক ভোট দিয়ক বিজেপি আমাৰ বৰাকক কোনো বাঙালীৰ স্বাৰ্থত একো কাম কৰা নাই গতিকে আমি গোটেই বড়োলেণ্ডক আমি বাঙালীসকলক অনুৰোধ কৰিম যে তেখেত যাতে কোনো মতেই বিজেপিক এটা ভোট নিদিয়ে তেখেতে লোকেল পাৰ্টি যিমান আছে বড়োলেণ্ডত তাত ভোট দিবৰ কাৰণে মই আহ্বান জনাইছোঁ BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একালৰ বিজেপি নেতাৰ এই বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে